সকলোকে মই স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ, য'ত আমি বিভিন্ন ব্যক্তিক লগ ধৰোঁ আৰু তেওঁলোকৰ বিভিন্ন বিষয়ত তেওঁলোকৰ মতামত জানিবলৈ চেষ্টা কৰোঁ। আৰু আজি আমি উপস্থিত হৈছোঁ মোৰ এজন বন্ধু, যে হৈছে এজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। তেওঁ ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন নৱজাগৰণৰ যি সৃষ্টি কৰি আহিছে, যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে, যুৱ প্ৰজন্মক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে। গতিকে আমি তেওঁৰ লগত আজি কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ। যি আপোনালোকে কয় যিটো ছ'চিয়েল মিডিয়াৰ যি ৰিভলিউশ্যন, এইটো কি মোক অলপ বুজাই ক'ব লাগিব ভালকৈ। হয়, আচলতে আমাৰ যিটো আমি এতিয়া ছ'চিয়েল মিডিয়াৰ যিটো ৰিভলিউশ্যন বুলি কওঁ, এইটো আচলতে আমাৰ যি সমাজত বিভিন্ন যি ঘটনাবিলাক ঘটি থাকে, এইবিলাক আমি সকলোৰে লগত আমি যি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া চাওক, টিকটক ভাৰ্চেছ ইউটিউব হৈছে। আমি তাত টিকটক এতিয়া আমি ইমান সকলোৱে যি আমি নিগেটিভ ৰিভিউ দিলোঁ যে এতিয়া বেন হোৱা অৱস্থা এটা হৈছে, আমি টিকটক বেন কৰিবলৈ এটা আমি প্ৰচেষ্টা চলাই আছোঁ। এতিয়া চাওক, কেৰী মিনাটিৰ লগত যিটো অন্যায় হ'ল, তাৰ বাবে আমি জাষ্টিছ ফৰ কেৰী নামৰ এটা আন্দোলনো গঢ়ি তুলিছোঁ। কিন্তু যিটো মোৰ দুখৰ কথা, মানে বেয়া লাগে যিটো হৈছে, সেইটো হৈছে যে এতিয়া চাওক, আমি যিবিলাক বাহিৰৰ কথা ইউটিউব, টিকটক, কেৰী মিনাটি এইবিলাক কথা লাগি আছোঁ, কিন্তু আমাৰ যিবিলাক অসমৰ নিজস্ব বহুত জ্বলন্ত সমস্যা, এইবিলাক কথা আমি পাহৰি যাওঁ। এতিয়া চাওক, আমাৰ অসমৰে চাওকচোন, আমাৰ যি অসমৰ এইটো দিহিং পাটকাই যিটো ঘটি আছে, সেই দিহিং পাটকাই যি আমাৰ বৰ্ষাৰণ্য, উত্তৰ পূৰ্বৰ যি আমাজন ফৰেষ্ট বুলি জনা যায়, একমাত্ৰ যি বৰ্ষাৰণ্য আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলত, সেয়া আজি ধ্বংসৰ গৰাহত পৰিছে। যি চৰকাৰে কয়লা খননৰ বাবে যি অনুমতি প্ৰদান কৰিছে, তাৰ বাবে সমস্ত জীৱকুলে হওক, প্ৰকৃতি আজি এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে। গতিকে আমি আশা কৰোঁ সকলোৱে যদি এই মুহূৰ্তত আমি আগবাঢ়ি আহোঁ এই বৰ্ষাৰণ্যখনক ৰক্ষা কৰিবলৈ, আমাৰ প্ৰকৃতিক ৰক্ষা কৰিবলৈ, আমাৰ জীৱকুল ৰক্ষা কৰিবলৈ, তেনে নিশ্চয়কৈ অতি এটা ভাল পদক্ষেপ হ'ব। আপোনালোকে যদি এইটো পদক্ষেপ লৈছে, মই তাকে আপোনালোকক নিশ্চয়কৈ আপোনাক মই শুভেচ্ছা জনাইছোঁ। ভাল কাম কৰিছে আপোনালোকে। আচ্ছা, মই বুজা নাই আপুনি কি কৈ আছে। মানে আপুনি কি কথা কৈছিলে তেন্তে? নাই, মই হেৰি কথা কৈছিলোঁ, যি আমাৰ এই DY বিহুৰাণী, DY বিহুৰাণীত যিটো হৈ গ'ল ঘটনা, মই সেইটো কথা কৈছোঁ। মানে চ' এতিয়া আমি বাহিৰৰ কথাবিলাক লাগি আছোঁ, কিন্তু আমাৰ যি অসমতে DY বিহুৰাণীত তেনেকুৱা ঘটনা ঘটি গ'ল, এইবিলাক আমি কেলৈ প্ৰচাৰ কৰা নাই? সেইবিলাক প্ৰচাৰ কৰিব লাগে। আমি এইবিলাক টিকটক ভাৰ্চেছ ইউটিউব, কেৰী মিনাটিৰ কথা লাগে, অকল লাগি থাকিলে হ'ব না। আমাৰ অসমীয়া সমস্যাবিলাকতো মাতিব লাগে ন। বঢ়িয়া, বহুত একদম ভাল ছ'চিয়েল ইনফ্লুৱেঞ্চিং কৰিছা তুমি। হয়, যাওঁ আৰু কিনো পাতিম, ভাল লাগিলে জানি তোমাৰ কথাবিলাক। আহিম কেতিয়াবা চাগে, পিছত আহিবও পাৰোঁ, হ'লেও থাকা শুভেচ্ছা থাকি। ঐ, তই হেৰি শুনিছ নেকি, কি বুলি কয়, কিবা দিহিং পাটকাই কেছ কিবা গম পাইছ নেকি? কিবা দিহিং পাটকাই কথা নাই, ময়ো শুনা নাই বাৰু। এই পাবজিত কিবা নতুন মেপ আহিছে দিহিং পাটকাই বুলি দেই, পাবজি মেপ চাগে কিবা নতুন, জানো গম পোৱা নাই। হ'ব দে।